অৱস্থাত আছে। একচুৱেলি 5 মাহতকৈ বেছি দিন হাতীটো ইয়াতে পৰি আছে আৰু তাৰ পিছফালৰ এটা ভৰি ফুলি গৈ আছে, সদায় বেছিকৈ ফুলি আছে, তাৰ কমা নাই। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহে, কিবা কিবি দিয়ে, দি গুচি যায়, আৰু সেইখিনি চাফিচিয়েণ্ট নহয় বুলি আমি ভাবোঁ। আৰু এই হাতীটো যদি প্ৰপাৰলি ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে ভাল হৈ পৰিব। আৰু এনেকৈ যদি থাকে ই মৰি থাকিব। ডাইৰেক্টৰ কাম ডেফিনেটলি কৰি গৈছে। আমি শুনিছোঁ যে ডেইলি ইয়াক খোৱাবৰ কাৰণে 2500 টকা ডিপাৰ্টমেণ্টৰ পৰা পায়, কিন্তু সেই হিচাপেতো আমি খুওৱা দেখা নাই। গতিকে এই প্ৰব্লেমটো তেওঁলোকে জীয়াই ৰাখিব বিচাৰিছে, যাতে এই টকাটো আহি থাকে, ফাণ্ডটো আহি থাকে, আৰু তেওঁলোকে ডাইজেষ্ট কৰি থাকে। ইয়াত পৰি নাথাকিলে হয়, ভাল হৈ গ'ল। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে এতিয়া লৈ যাব লাগে, হাতীটো প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব লাগে আৰু ভাল কৰি ঘূৰাই দিব লাগে। অৱস্থা খুবেই বেয়া, মানে তাৰ লৰচৰ বেছিকৈ সুযোগ আহিব নোৱাৰে, আৰু এটা ভৰি পূৰা ফুলি গৈছে। আপোনালোকে চাওক, খাদ্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ কেতিয়াবা আহে, দিয়ে, বিশেষকৈ আমাৰ ইয়াৰ জনসাধাৰণে আনি দিয়ে। জেগাটো কলিতাকুছি বিহুতলী, কলিতাকুছি বিহুতলী। মানে স্থানীয় মানুহৰে অসুবিধা হৈ আছে, কিয় কি তাক খোৱা লোৱাখিনি ব্যৱস্থা কৰিব লগা হৈছে। যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি আছে, আহিলেও তেখেতসকলে ইমান যোগান দিব পৰা নাই বা উন্নত চিকিৎসা দিব পৰা নাই। যদি উন্নত চিকিৎসা দিলে ভাল লাগিলে। এইটো 4 মাহ পাৰ হৈ গৈছে। নাই কৰা নাই। হাতীটো ভাল হোৱা বিচাৰোঁ, আৰু ভাল হ'লে ভাল লাগে।